মই এতিয়া গৈ আছোঁ বেলঘৰত দুৰ্গা পূজা আহিছে, আপোনালোকে গম পাইছে। দুৰ্গা পূজালৈ বেছি দিন নাই। মই এতিয়া গৈ আছোঁ বেলঘৰত দুৰ্গা পূজা আহিছে, আপোনালোকে গম পাইছে। দুৰ্গা পূজালৈ বেছি দিন নাই। বেলঘৰত কেনেকুৱা প্ৰিপাৰেশ্যন চলিছে সকলোবোৰ দেখুৱাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি যাবলৈ ওলাইছোঁ, ফাৰ্ষ্ট ইয়াৰ পৰা ৰানিং কৰিম। আপুনি বেলচৰত যাই কিনে আপোনালোকক মেলা বহিছে, মেলাখনো দেখুৱাই আছোঁ। লগতে আপোনালোকক বেলচৰত যিমানখিনি প্ৰিপাৰেশ্যন চলিছে সকলোবোৰ দেখুৱাইছোঁ। এই ভিডিঅ'টো চাই থাকক লাষ্টলৈ, একদম ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। আমাৰ গাড়ী চাড়ী লৈ ৰেডি হৈ গৈছোঁ। নানাখন কিনিম বুলি ভাবিছে কেইদিনমান পিছত। মোৰ লগত আছে ধ্ৰুৱ, ইয়াৰো এটা চেনেল আছে, চেনেলটো লিংকটো দি দিম বাৰু। এইটো লিংকটো ইয়াতে দি দিম। আজি যাই পেলাই কেনে হ'ব? চাই ভাল পাব আৰু লাগি থাকক, আমাক মৰম দি থাকক, ছাবস্ক্ৰাইব কৰি থাকক, লাইক কৰিব, কমেণ্ট কৰিব আৰু বিশেষকৈ আপোনালোকে যিমান মৰম দিব আপোনালোকক আমি সিমানকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। কি ক'লে বুজি পালে নহয়? জলদি কৰি দিয়ক নেকি? এয়া আমি বেলচৰত দেখি গৈ আছোঁ, দেখুৱাই আছোঁ। আৰু ইয়াতে মানে দুৰ্গা পূজাৰ এই থিয়েটাৰবিলাক হয়। দুৰ্গা পূজাত যেতিয়া আমাৰ দুৰ্গা পূজাটো হয় তেতিয়া আমি দেখুৱাই আছোঁ। ইয়াতে থিয়েটাৰবিলাক হয় আৰু এনেকৈ অলপমান গৈ কিনে আগেদি দেখুৱাই আছোঁ। আৰু এয়া দেখিছে মেইন গেটখন। এইখনো গেট আছে আৰু লাহে অলপ। আৰু এইখন মেলাখন আহি কিনে আপোনালোকক দেখুৱাই আছোঁ মেলাখন। আৰু এতিয়া এনেকৈ যাই কিনে মেইন গেটখন আগেদি আছে, মেইন গেটখন এইটো সোমাই কিনে মন্দিৰটোৰ পৰা ঘূৰি আহি মেলাখন দেখুৱাই আছোঁ। আৰু এয়া দেখিছে থিয়েটাৰৰ পষ্টাৰবিলাক চব মাৰাই আছে। বেছি নাই আৰু অলপমান এটা টাৰ্ণিং ঘূৰিলে আমি মেইন গেটখন পাই যাম। আৰু ইয়াত দেখিছে ইয়াৰ পৰাই প্ৰায় দেখা পাই জুম কৰি দিছোঁ অলপমান গেটখন। তাৰপৰা এই ভিতৰত সোমাই আছোঁ। ভিতৰত সোমাই কিন্তু আপোনালোকক দেখুৱাই আছোঁ ভিতৰত কেনেকুৱা প্ৰিপাৰেশ্যন চলিছে বা গেটবিলাকত কেনেকৈ বনাইছে চববোৰ দেখুৱাইছে। এখন মেইন গেটখন আৰু ইয়াত দেখিছে মেইন গেটখন। আৰু পিছফালে একদম দোকানেদি ফুটি যাব দেখুৱাই। তাৰ ভিতৰৰ কিনে গৈ আছোঁ, গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ পেণ্ডেলবিলাক এইবিলাক দেখিছে এইটো। আৰু ইয়াত দেখিছে পেণ্ডেলৰ কাম চলি আছে। আৰু আগত দেখি যাওঁ একবাৰ কি হয় দেখুৱাই আহি আছোঁ। আৰু ইয়াত দেখিছে এইটো মন্দিৰটো এই অলপ আন্ধাৰ হ'লে আৰু ভাল লগা হ'ব, লাইটবিলাক দিছে। আৰু লগতে আৰু পিছমুৱাকৈ দেখিছে গেটবিলাক গোটেই বনাইছে। আৰু একদম পুখুৰী এটা আছে, মাছ থকা পুখুৰীটো আপোনালোকে একদম জানেয়ে। মাছ থকা পুখুৰীটোত কেনেকৈ লাইটবিলাক দিছে, এইবিলাক একদম বেলুন এটাৰ ভিতৰত ভৰাই লাইটবিলাক দিছে, সেইবিলাক দেখুৱাই আছোঁ। আৰু মই যে দেখুৱাইছিলোঁ মাছবোৰ একদম একদম মাজত দেখিছে নে বেলুনবিলাক এইবিলাক গোটেইবিলাক লাইট মাখান দিছে। ৰাতি ভাল লগা হ'ব। জাপানীগুলো মজা লাগছে। এই গছডালত ভালকৈ দেখুৱাই দি আছোঁ। দেখিছে গছডালতো এইবাৰ আপুনি লাইট গোটাই দিছে। এইবাৰ কেনে লগা হ'ব? চাই কিনে এনেকুৱাও ভাল পাব। আমাৰ এই দেৱালয়টো এতিয়ালৈকে বেছি শুৰুৱাত কৰা নাই, টাইম আছে এসপ্তাহ পিছত আপোনালোকে বহুতেই ভাল পাব। চাই থাকক, লাগি থাকক মানে গোটেই সম্পূৰ্ণকৈ লাগি থাকক কামত কৰিব। উভৰণি কৰাৰ পিছফালে ৰেডি হৈ আছে। 5 মিনিট পিছত উভৰণি কৰিব দেখুৱাই আছোঁ ভালদৰে। আৰু ইয়াত দেখিছে হৈ গ'ল বৰ্তমান। আৰু ৰাতিৰ পৰা এখন উভৰণি হৈ গ'ল। আৰু এইখন দেখিছে ৰাষ্ট্ৰীয় বাণিজ্য মেলা, অলপ আগতে উভৰণি হৈ গ'ল।